हेलो गाइस সকলোকে স্বাগতম জানাইছো জিএলপি আসাম টেকৰ অইন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজত লৈ আহিছো অসমীয়া সাধাৰণ জ্ঞানৰ 16টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। বলক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি? উত্তৰটো হৈছে বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু। দ্বিতীয় প্ৰশ্নটো হৈছে বৰ্তমান অসমত মুঠ জিলা কেইখন? উত্তৰটো হৈছে বৰ্তমান অসমত মুঠ জিলাৰ সংখ্যা হৈছে ৩৫খন। প্ৰশ্ন ৩ অসমৰ জাতীয় উৎসৱ কি? উত্তৰটো হৈছে অসমৰ জাতীয় উৎসৱ বিহু। প্ৰশ্ন ৪ এক বছৰত কিমান সপ্তাহ? উত্তৰটো হৈছে এক বছৰত ৫২ সপ্তাহ। প্ৰশ্ন ৫ অসমৰ সৰ্বপ্ৰথম কথাছবিৰ পৰিচালক কোন আছিল? উত্তৰটো হৈছে প্ৰমথেশ বৰুৱা। প্ৰশ্ন ৬ অসমৰ ক'ত সাৰ কাৰখানা আছে? উত্তৰটো হৈছে নামৰূপত সাৰ কাৰখানা আছে। প্ৰশ্ন ৭ অসমৰ জাতীয় প্ৰতীক কি? উত্তৰটো হৈছে গড় অসমৰ জাতীয় প্ৰতীক। প্ৰশ্ন ৮ অসমৰ জাতীয় সংগীত কি? উত্তৰটো হৈছে অ মোৰ আপোনাৰ দেশ। প্ৰশ্ন ৯ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। প্ৰশ্ন ১০ প্ৰথম অসমীয়া ডক্টৰেট কোন আছিল? উত্তৰটো হৈছে মহিদুল ইছলাম বৰা। প্ৰশ্ন ১১ কোনগৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰিছিল? উত্তৰটো হৈছে ধৰ্মপালে। প্ৰশ্ন ১২ বিহুৰ আগদিনাক কি বুলি কোৱা হয়? উত্তৰটো হৈছে উৰুকা বুলি কোৱা হয়। প্ৰশ্ন ১৩ মহাপুৰুষ শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? উত্তৰটো হৈছে ১৪৪৯ চনত। প্ৰশ্ন ১৪ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? উত্তৰটো হৈছে বৈষ্ণৱ ধৰ্ম। প্ৰশ্ন ১৫ আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰটো হৈছে শিৱসাগৰৰ হৰাগুৰিত অৱস্থিত। শেষৰ প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গভৰ্ণৰ গৰাকীৰ নাম কি? এই প্ৰশ্নৰ উত্তৰটো কৈ দিয়া নহ'ব, আপোনালোকে উত্তৰটো কমেণ্টৰ মাধ্যমত জনাই দিব। যিসকলে কমেণ্টৰ মাধ্যমত শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম নেক্সট ভিডিঅ'ত ঘোষণা কৰিম।